প্ৰথম অসমৰ PhD লাভ কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ মইদুল ইছলাম বৰা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া নিৰ্বাচনী আয়ুক্তজনৰ নাম কি? উত্তৰ হৰিশংকৰ ব্ৰহ্ম। পৰৱৰ্তী প্ৰশ্ন, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াজন কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, ৰামায়ণ প্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলী। পৰৱৰ্তী প্ৰশ্ন, অসহযোগ আন্দোলন অসমত কিমান চনত আৰম্ভ হৈছিল? উত্তৰ 1920 চনত। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1948 চনত।